আহক আজি আমি নৰসিংহ পাতৰ পকৰা বনাই খাওঁ। প্ৰথমতে নৰসিংহ পাত ধুই পিনে এখিলা এখিলাকৈ অৰুৱাই ল'লো। এয়া চাওক মোৰ এইখিনি হৈ গ'ল। তাৰপিছত অলপমান বেচন ল'লো, তাতে চুজি অকণমান মিহলাই ল'লো। তাত অলপ হালধি দিছোঁ, জলকীয়া গুড়ি দিছোঁ আৰু নিমখ দিছোঁ। তাৰপিছত ভালকৈ অলপমান পানী লৈ অলপ অলপকৈ মিলাই পিনে ভালকৈ ঘোলটো বনাই ল'ব। এয়া চাওক ঘোলখিনি বনোৱা বৰ্তমান হৈ গৈছে। তাৰপিছত সৰিয়হ তেল অকণমান গৰম কৰিলোঁ। তাৰপিছত পাতখিনিত অলপকৈ ঘুলি থোৱা বেচনৰ ঘোলখিনি লৈ ভালকৈ লগাই পিনে গৰম তেলত এডাল এডালকৈ এৰি দিলোঁ। এয়া চাওক হৈ আছে। এনেকৈ লাহেকৈ অলপ অলপকৈ হ'বলৈ দিয়ক, বেছি ষ্টিমত নবনাব, অলপ কম ষ্টিমত বনাব। আৰু এয়া চাওক বৰ্তমান হৈ গৈছে আমাৰ নৰসিংহ পাতৰ দীঘল দীঘলকৈ পকৰা। ভাতৰ লগত খাবলৈ ই বহুত সোৱাদ লাগে। আৰু এনেকৈ আপোনালোকেও বনাব পাৰিব আৰু কেনেকৈ লাগিছে খাই পিনে এবাৰ ট্ৰাই কৰি খাই জনাবচোন মোক কমেণ্টত। আজিলৈকে হ'ব, বাই বাই টাটা। আৰু ভাল লাগিলে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।